নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ভাল। মই আজি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা শাহুমাৰ নামঘৰ সোমোৱাৰ পৰা। আমি এজেগালৈ যাম, আপোনালোককো দেখাই থাকিম ক'লৈ যাম, কি কৰিম। এয়া মই ৰেডি হৈ গ'লোঁ, আপোনালোককো দেখাই লৈছোঁ মই কি পিন্ধিছোঁ। হাজবেণ্ডে গাড়ীত বস্তু ভৰাই আছে, সকলোৱে এটা এটাকৈ বস্তু ভৰাই আছে, মই আপোনালোকক দেখাই আছোঁ। এয়া হাজবেণ্ডেও গাড়ীখনক সেৱা কৰি লৈছে। আমি যেতিয়া ক'ৰবালৈ যাওঁ তেতিয়া তেওঁ এনেকৈ বিশ্বকৰ্মাক সেৱা কৰি লয়। এয়া শাহুমাও সেৱা কৰি আছে। শহু দেউতাই গেটখন মাৰিবলৈ ৰখি আছে, ভাবিছে কেনেকৈ গাড়ীখন ওলাই যাওক আৰু মই গেটটো মাৰোঁ। এয়া আমি বহি গ'লোঁ, আমি গোটেইকেইটা ওলাইছোঁ। আহি পেলাই বাটত পালোঁ গৰু জাকৰ পাল, তেওঁলোকৰ কাৰণে ৰখি আছিলোঁ। প্ৰথমতে আমি আহি তেল বন্তি ল'লোঁ কাৰণ আজি শনিবাৰ আছিলে, আমি শনি মন্দিৰত সোমাবলগীয়া হ'ল। কাৰণ এফালে যাম যেতিয়া দিনটোলৈ কাৰণে কেতিয়া আহিম কি কৰিম ক'ব নোৱাৰোঁ, দেৰিও হ'ব পাৰে। সেইকাৰণে তেওঁক প্ৰথমে সেৱা কৰি ল'লোঁ। আমি শনিবাৰে দিনটো শনি মন্দিৰলৈ সদায় যাওঁৱেই যিহেতু। তাৰপাছত এয়া তেওঁ বন্তি জ্বলাই আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি শনি মন্দিৰ আগতে যোৰহাটত গৈ আছিলোঁ, কিন্তু এতিয়া ঘৰলৈ আহিছোঁ যেতিয়া তেওঁ কামপুৰতে কৰিবলৈ আহিলোঁ। তাৰপৰা এয়া তেওঁ তেল বন্তি জ্বলাই আছে। এয়া তিলৰ তেল হয়, আমি তিল মানে কি মিঠাতেলে বন্তি জ্বলাওঁ, তাৰপিছত তিল দি দিওঁ, কাৰণ ইয়াত তিল বিচাৰি নোপোৱাৰ কাৰণে আমি তিলৰ তেলেৰে বন্তি জ্বলাইছোঁ। হাজবেণ্ডক কৈছোঁ তুমি জ্বলোৱা, মই তোমাক ভিডিঅ' কৰি থাকিম। ইয়াক ময়ো বন্তি জ্বলালোঁ, মোক কোনো ভিডিঅ' কৰি নিদিলে। তাৰপিছত তেওঁ ইয়াক সেৱা কৰিলে, মই প্ৰথমে সেৱা কৰি ল'লোঁ। ইয়াত দেখিছেনে কি ধুনীয়াকৈ বন্তি গছ লাগি আছে। আমি সোনকালে আহিছোঁ, সেয়ে কমকৈ বন্তি পাইছোঁ। এতিয়া আমি আহি পালোঁহি বৰদোৱা। আমি বৰদোৱালৈ আহিছোঁ আজি। ভাদ মাহৰ সংক্ৰান্তিৰ কাৰণে আমি বৰদোৱাত এখন শৰাই ভাগ দিম বুলি আশা কৰি আছিলোঁ। তাৰপিছত আহিলোঁ, আহি ইয়াত দেখিছেনে গৈ আছোঁ। কাইলৈৰ পৰা ভাদ মাহ আৰম্ভ হৈ যাবৰ কাৰণে বৰদোৱাখন অলপ চাফ চাফাই কৰি আছে, কাৰণ বহুতো ভক্তসকল আহিব ইয়ালৈ। ব'লক আপোনালোকক দেখাই থাকিম কি কি কৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্লিজ আপোনালোকৰ মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এয়া নাম গাই হৈ গ'ল। নাম গাই হোৱাৰ পিছত এয়া প্ৰসাদ দিলে। আমি সকলোৱে প্ৰসাদ খাই আমাৰ বাহিৰত ওলাই আহি ভিডিঅ' কৰি আছিলোঁ।
তাৰপাছত অলপ আঁতৰলৈ গৈ দেখিলোঁ এটা পুখুৰী। এই পুখুৰীটোত ইমান কণকণমানি মাছ আছে নহয়। আৰু এটা পুখুৰী আছে, যিটো পুখুৰীত ডাঙৰ মাছ আছে। সেই ডাঙৰ মাছখিনি খোৱাবলৈ ইয়াত সৰু সৰু মাছ পোহা হৈছে। আমি যেতিয়া প্ৰসাদ অলপ ছটিয়াই দিওঁ, গোটেই মাছখিনি আহি থুপ খাই যায়। এই দেখিছেনে, কেমেৰাত ভালকৈ ধৰিব নোৱাৰি, কিন্তু বহুতেই মাছ আছিল। এজন কাকাক সুধিলোঁ এই মাছখিনি কি কৰে, বোলে আৰু এটা পুখুৰী আছে, সেই পুখুৰীটোত ডাঙৰ ডাঙৰ মাছ আছে। সেই ডাঙৰ মাছখিনি খোৱাবলৈ কাৰণে এই পুখুৰীটোৰ মাছ লৈ যোৱা হয়। তাৰপাছত আমি নামঘৰৰ পিছফালে বনোৱা ৰুম আছিলে, সেই সেইফালে আহি থাকোঁতে এজন কাকাক পালোঁ। এই কাকাজন লখিমপুৰৰ হয়, তেওঁ ইয়াত নামঘৰীয়া হিচাপে থাকে। তাৰপিছত তেওঁ আমাক মাতিলে, আহা আহা চাহ খোৱাহি। কাকাই নিজে চাহ বনাই দিলে। ইয়াত দেখিছেনে, বিস্কুটো দিছে খাবলৈ। এয়া কাকাৰ ৰুম হয়, চৰকাৰৰ ফালৰ পৰা দিছে কাকাক থাকিবলৈ। কাকা লখিমপুৰৰ হয়। কাকাই আমাক পাকঘৰত সোমাবলৈ দিয়া নাই, কাৰণ কাকা নামঘৰীয়া হয় কাৰণে আমাৰ হাতে একো নাখায়ো। সেয়ে কাকাই ক'লে, মই চাহ বনাই দিম, তহঁতে খা। তাৰপিছত এয়া শাহুমাই চাহ খোৱা বাচনকেইটা ধুই দিম বুলি ক'লে, কাৰণ কাকা ইমানে বুঢ়া হৈছে, দেখি বেয়াই লাগিলে। তাৰপিছত কাকাই হেনো গাখীৰ লয় 1 লিটাৰকৈ। তাৰপিছত মোৰ ছোৱালীজনীক দেখি পেলাই কাকাই ক'লে, ৰ গাখীৰ অলপ লৈ যা। তাৰপিছতে হাজবেণ্ডে ধৰি আছে গাখীৰ বটলত ভৰাবলৈ। তাৰপিছত কাকাক সুধিলোঁ, কাকা ঘৰ ক'ত, কাকা ক'ত থাকে। তাৰপিছতে কাকাই কৈছে, দেখিছেনে, আহঁতগুৰিত বোলে ম'হৰ যুঁজ যুঁজাই বহুত বস্তু পালে, চাইকেল পালে, স্কুটি পালে, ঘড়ী পাইছিলে, ৰেডিঅ' পাইছিল আগৰ দিনত। কাকা বোলে ম'হ যুঁজাই বহুতেই ভাল পাইছিল। সেয়ে মোক শুনি ভাল লাগি ৰেকৰ্ড কৰিলোঁ। তাৰ পৰা ওলাই আহি আমি সকলোৱে এখন ধাবাত সোমালোঁ ভাত খাবৰ কাৰণে। এয়া ভাত খাব ৰখি আছিলোঁ, ভাতৰ অৰ্ডাৰ দিছিলোঁ, নিৰামিষ ভাত নামঘৰৰ পৰা আহি পেলাই। তাৰপিছত এয়া দেখিছেনে ভাতৰ থালি। আজি ব্লগটো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, ধন্যবাদ।